নানা তৰহৰ ৰং বেৰঙৰ বেলুন আঁৰি থোৱা হৈছে, পতাকা উৰুৱাই থৈছে আজি ইনগ্ৰেশ্যনটোৰ কাৰণে। বগা ৰঙা আদি নানান ধৰণৰ বেলুন। মই এতিয়া গৈ আছোঁ ভিতৰৰ ফালে। আজি ছুইমিং পুলটো উদ্ঘাটনৰ সময়ত বহুত মানুহৰ সমাগম হৈছে। মই আপোনালোকক দেখুৱাই গৈছোঁ এতিয়া কোন কোন আহিছে। এয়া আমাৰ বুবুল শৰ্মা আহিছে, আমাৰ এয়া আঁতৰি দিব নি অলপ? All Assam Swimming Association Joint Secretary চন্দন জ্যোতি ফুকনকে এখন কৰিব অনুৰোধ জনালোঁ। ইয়াৰ পাছতেই নামৰূপ মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ দুৰ্গাপ্ৰসাদ ছাৰক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই নামৰূপ টাইকোৱাণ্ডোৰ একাডেমীৰ কোচ ডাম্বেল শ্ৰী বিজু শইকীয়া ডাঙৰীয়াক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই নামৰূপ কলেজৰ প্ৰফেচৰ ডক্টৰ অসীমজ্যোতি বৰুৱা ডাঙৰীয়াক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই BVFC প্ৰবন্ধক প্ৰশাসনিক বিষয়া শ্ৰী পংকজ গগৈ ডাঙৰীয়াক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই বিশেষভাৱে নামৰূপ আজি ছুইমিং কোচিং চেণ্টাৰ মূল ব্যক্তি হিচাপে ভৱিষ্যতে নামৰূপ সকলো সাঁতোৰ খেলুৱৈবিদৰ কাৰণে গৌৰৱ ব্যক্তি শ্ৰী পলাশ বৰুৱা NIS কোৰ্চ তেখেতক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি ইয়াত আজি জন্মৰ দিন হিচাপে নিৰ্ধাৰণ কৰি কেক কটা পৰ্বটো আৰম্ভ কৰিছোঁ। অনুষ্ঠানত প্ৰথমেই আমি এখন ফুলাম গছৰ সম্বোধনা জনাব বিচাৰিছোঁ আমাৰ এছ'চিয়েশ্যনৰ জইণ্ট ছেক্ৰেটাৰী শ্ৰী চন্দনজ্যোতি ফুকন, লগত তেখেত এজন এডভোকেট, তেখেত সন্মানীয় ব্যক্তি বিভিন্ন কামৰ মাজতো আজি উপস্থিত হৈ আমাক যি আজি উৎসাহ দিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে এখন ফুলাম গামোচাৰে তেখেতক সন্মান জনাব। মোৰ পৰিবাৰ শ্ৰীমতী অভিজিতা চিতা গগৈ, এটা মমেণ্টো দিয়া হৈছে স্মৃতি হিচাপে, তেখেতক ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতেই আমাৰ নামৰূপ অঞ্চলত প্ৰতিটো খেলত খুব আন্তৰিকতাৰে ওতঃপ্ৰোতভাৱে জড়িত থাকে তেখেত আমাৰ নামৰূপ কলেজৰ তেখেত প্ৰিন্সিপাল ডক্টৰ দুৰ্গাপ্ৰসাদ গগৈ ছাৰ, তেখেতক এখন ফুলাম গছ আৰু মমেণ্টে দি আমি তেখেতক সন্মান জনাব বিচাৰিছোঁ। শ্ৰীমতী এলিচিয়া গগৈ, ছাৰক ধন্যবাদ দিছোঁ। এটা কাম থকা পাছতো তেখেতে এৰি ইয়াত উপস্থিত থকাৰ বাবে তেখেতে যথেষ্ট কৃতজ্ঞতা দিছোঁ। আৰু লগতে নেক্সট আমি আমাৰ
ইয়াৰ ভৱিষ্যতে নামৰূপ ষ্টুডেণ্টৰ কাৰণে তেখেত আমাৰ ভৱিষ্যৰ কাৰণে তেখেতেই সকলো কৰিব। সেইজন হৈছে আমাৰ পলাশ বৰুৱা NI স্পৰ্টছ 22 years তেখেতৰ এক্সপিৰিয়েঞ্চ আছে। তেখেতক এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ মোৰ ডাঙৰ ল'ৰা শ্ৰী মনদীপ গগৈ আগবাঢ়িব গৈছে। নামৰূপ কলেজৰ প্ৰফেচৰ, খেলৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত, তেখেত খুব আগ্ৰহী শ্ৰী ডক্টৰ অসীমজ্যোতি বৰুৱা ডাঙৰীয়াক এখন ফুলাম গামোচা আৰু এটা মমেণ্টৰ দি সন্মান জনাবলৈ বিচাৰিছোঁ। এই সন্মান জনাব মোৰ সৰু ছোৱালী শ্ৰীমতী কৃষ্ণাজিন গগৈ। আমাক ইয়াৰ পাছতে BBFC প্ৰবন্ধক প্ৰশাসনিক বিষয়া শ্ৰী পংকজ গগৈ ডাঙৰীয়াক এখন ফুলাম গামোচাৰ এটা মমেণ্ট দি আজি স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ পাৰে। আমাৰ টাইকণ্ডোৰ হীৰক গগৈ, টাইকণ্ডোৰ মানে আমাৰ নাইবুং টাইকণ্ডোৰ ষ্টুডেণ্ট হীৰক গগৈ ফুলাম গামোচাৰ পিন্ধাবলৈ হীৰকজ্যোতি বৰুৱা। ইয়াৰ পাছত আমাৰ নামৰূপ টাইকণ্ডোৰ কোচ ছেক্ৰেটাৰী সকলো ব্লেক বেল্ট ফিডাণ্ট শ্ৰী বিজু চলিহা ডাঙৰীয়াক এখন ফুলাম গামোচাৰ সম্বোধন জনাব। আমাৰ টাইকণ্ডোৰে ষ্টুডেণ্ট এলিচানাৰে সম্বোধন জনাব। মই আগতে কৰিব লাগিছিলে কিন্তু দেৰি হ'ল, তথাপিও মোৰ জন্ম পিতৃ শ্ৰী খগেন গগৈ ডাঙৰীয়াক মই নিজেই এখন ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। দেউতা এতিয়াও আছে, তেখেত ৰিটায়াৰ্ড, আজি 21 বছৰ হ'ল ৰিটায়াৰ হোৱা। তেখেত আপোনালোকৰ সন্মুখতে বহি আছে আৰু মা আছে কাষত, আৰু এই আমাৰ গাঁৱৰ বৌ বুলি সম্বন্ধ আমাৰ হেৰি আছে, তেখেত বহি আছে। গতিকে মই দেউতাক মই নিজে সন্মান জনাব বিচাৰিছোঁ। মাকো এখন ফুলাম গামোচাৰে কমাতৃ, আমাৰ তাই নাতি হয়, নাতিনী হয়। দিবা ইয়াৰ পাছত আমাৰ গাঁৱৰে বৌ, তাইকো এখন ফুলাম গামোচা সম্বোধন জনাব বিচাৰিছোঁ। সম্বোধন জনাব আমাৰ ডাঙৰ ছোৱালী এলিচা গগৈ। ইয়াৰ পাছতেই আমি সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ। ইয়াৰ পাছত আমি আজি জন্মৰ দিন হিচাপে কেক কটাৰ পৰ্বটো আগবাঢ়িব বিচাৰিছোঁ। ইয়াত আমাৰ সকলোৱে আমি একেলগে কেক কটাৰ ব্যৱস্থাটো কৰিম, আপোনালোকে আগবাঢ়ি আহিব।
আমাক দুআষা ক'ব আমাৰ কেতি ডাঙৰীয়া তেখেতে স্পৰ্টছৰ ওপৰত চুইমিঙৰ ওপৰত তেখেতে বহুমূলীয়া দুআষা ক'ব বুলি আশা ৰাখি তেখেতক অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি নামৰূপ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱা শ্ৰদ্ধাৰ নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ গগৈ ছাৰ, সভাত উপস্থিত সন্মানীয় প্ৰবক্তা বৰুৱা ছাৰ, উপস্থিত অসম শক্তি নিগমৰ বিষয়া আমাৰ গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি সভাত উপস্থিত টাইকোৱাণ্ডোৰ সন্মানীয় প্ৰশিক্ষক চলিহা ডাঙৰীয়া, সভাত উপস্থিত মোৰ বন্ধু তথা NIS চুইমিঙৰ প্ৰশিক্ষক, আজি প্ৰায় 22 বছৰ সাঁতোৰ শিকোৱাৰ অভিজ্ঞতাৰে পৰিপুষ্ট হৈ থকা মোৰ বন্ধু পলাশ বৰুৱা ডাঙৰীয়া, সভাত উপস্থিত আটাইতকৈ আজি এই সভাখনৰ গৌৰৱান্বিত এগৰাকী পিতৃ, যাৰ পুত্ৰই আজি এনেকুৱা এটা বৃহৎ ৰাইজৰ অনুষ্ঠান ৰাইজলৈ বুলি আগবঢ়াই দিছে, সেই শ্ৰদ্ধাৰ মহান পিতৃ ডাঙৰীয়া, তেখেতৰ মাতৃ ডাঙৰীয়া, তেখেতৰ পৰিয়ালবৰ্গ তথা আজি এই সভাত উপস্থিত কণ কণ খেলুৱৈসকল, অভিভাৱকসকল, আমাৰ শিৱসাগৰৰ পৰা অহা আজি সাঁতোৰৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত জলকেলি কৰি তেখেতলোকে যিসকলে দেখাবলৈ আহিছে, আটাইলৈকে মই মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আচলতে আজি আমি অসম সাঁতোৰ সন্থাৰ হৈ মই ইয়াতে প্ৰতিনিধি হিচাপে এই সভাখনত উপস্থিত আছোঁ। আমাৰ অসম সাঁতোৰ সন্থাৰ কাৰণেও আজি এটা ডাঙৰ কথা, যিহেতু চুইমিঙৰ এই সাঁতোৰৰ জগতখনত বৰ্তমান অসমত উজনি অসমৰ ফালে যদি আমি চাওঁ, শিৱসাগৰে আমাৰ শেষ সীমা আছিল। শিৱসাগৰ পাৰ হৈ উজনি অসমত আমাৰ সাঁতোৰৰ প্ৰশিক্ষণ কেন্দ্ৰ আজিলৈকে হোৱা নাছিল। সেইবাবে মই অনুভৱ কৰিছোঁ অসম সাঁতোৰ সন্থাৰ কাৰণেও ই এটা ডাঙৰ সম্পত্তি হ'ল আমাৰ কাৰণে, কাৰণ ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰি এইবাৰ অসম সাঁতোৰ সন্থাৰ যিকেইখন অফিচিয়েল মিট হ'ব 2023 বৰ্ষত, আমি আশা কৰিছোঁ এই 23 বৰ্ষৰ অফিচিয়েল মিটত ডিব্ৰুগড় জিলা হিচাপে খেলুৱৈসকলে এইবাৰ প্ৰতিনিধিত্ব কৰিব। আজি এই অনুষ্ঠানটোলৈ আচলতে মোক কালি গধূলি মই খবৰ পালোঁ যে আজি ইয়াত এটা শুভ উদ্বোধন হ'ব, আমি অসম সাঁতোৰ সন্থাৰ হৈ ইয়াত প্ৰতিনিধি হিচাপে থাকিব লাগে। অসম সাঁতোৰ সন্থাৰ সন্মানীয় সম্পাদক মহোদয়ৰ লগত মোৰ কথা হ'ল, তেখেতে মোক ক'লে তুমি যেনে তেনে তাত উপস্থিত থাকি ৰাইজক উৎসাহ জনাব লাগিব আৰু যাবই লাগিব। মই নিজৰ ব্যক্তিগত কাম এৰি আজি ইয়ালৈ আহিলোঁ, আহি সঁচাকৈ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। খুব এটা সুন্দৰ পুল, চুইমিং পুল ইয়াত দিছে আমাৰ গগৈ ডাঙৰীয়াই, আৰু এই যিটো চুইমিং পুল দিছে, আজিকালি শ্বৰ্ট কোৰ্চ চুইমিং বুলি যিটো ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন পাইছে, এই শ্বৰ্ট কোৰ্চ চুইমিং পুলটো ইয়াত মই এইটো কথাই দিছোঁ আপোনাক, অসম সাঁতোৰ সন্থাই প্ৰথমবাৰৰ কাৰণে শ্বৰ্ট কোৰ্চখন ইয়াতে আমি এইবাৰ অনুষ্ঠিত কৰিম 2023 বৰ্ষৰ, কাৰণ ইয়াত 8টা লেন আছে আৰু সুন্দৰকৈ কৰিব পৰা যাব। আমি অসম সাঁতোৰ সন্থাই দৰকাৰ হ'লে 2-3 দিন আগতে থাকি ল'ম, থাকি লৈ গোটেই এৰেঞ্জমেণ্ট কৰি আমি ইয়াত খেলখন অনুষ্ঠিত কৰিম। আচলতে অসম হৈছে পানী প্ৰধান দেশ, আপোনালোক সকলোৱে জানে। বানপানীৰ লগত আমাৰ এটা সম্পৰ্ক আছে, নদ নদী পুখুৰীৰ লগত সম্পৰ্ক আছে। শিৱসাগৰৰ নিচিনা ঠাইত ডাঙৰ ডাঙৰ মানুহে খন্দা পুখুৰী আছে, ৰজাই খন্দা পুখুৰী আছে, গতিকে পানীৰ লগত আমাৰ এটা সম্পৰ্ক আগৰ পৰাই আছে। সেইবাবে আমাৰ ল'ৰা ছোৱালীবিলাকে আচলতে সৰুৰ পৰাই যিহেতু পানী দেখি আহিছে, গতিকে পানীত আচলতে সাঁতুৰিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভয় আছে বুলি আমি নাভাবোঁ, কাৰণ আজিৰ তাৰিখত আমি দেখিছোঁ
ভাৰতবৰ্ষত অসমৰ গাঁৱে ভূঞে সাঁতোৰা পুখুৰীত সাঁতুৰিয়ে মানে সোণৰ পদক পাইছে ৰাষ্ট্ৰীয় পৰ্যায়ত। ইয়াতে আমাৰ এতিয়া এগৰাকী খেলুৱৈ বহিয়ে আছে, প্ৰীতিৰেখা ফুকন। তাই হাতে খাতিৰ ৰজাদিনীয়া পুখুৰীত সাঁতুৰিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত তাই পদক পাইছে। প্ৰীতিৰেখা ফুকন সকলোকে মই চিনাকি কৰাই দিছোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীৰ গাত প্ৰতিভা আছেই। এই প্ৰতিভাটো আমি সাঁতোৰৰ ক্ষেত্ৰত তেখেতসকলক কাৰিকৰী দিশত যাতে আমি আগবঢ়াই দিব পাৰোঁ। তেখেতলোকক আমি কাৰিকৰী দিশত আগবঢ়াই দিব পাৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিব পাৰিব আৰু তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজলিব পাৰিব। আমি অসম সাঁতোৰ সন্থাই প্ৰতি মুহূৰ্ততে অসমৰ খেলুৱৈ যাতে অসমক প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি পদক আনিব পাৰে, তেওঁলোকৰ কেৰিয়াৰটো সাঁতোৰৰ যোগেদি প্ৰফেশ্যনেলি তেওঁলোকে কেৰিয়াৰটো গঠন কৰিবৰ কাৰণে কৰিব পাৰে, আমি তাৰ কাৰণে অসম সাঁতোৰ সন্থাই অহৰহ চেষ্টা কৰি আছোঁ। আৰু তাৰে ফলশ্ৰুতিত অলপ আগত মই আমাৰ অতিথিসকলৰ লগত ব্যক্তিগতভাৱে কথা পাতোঁতেও এই কথাখিনি কৈছোঁ। আমি আশা কৰি আছোঁ নেক্সট এছিয়ান গেমছত অসমৰ ল'ৰা ছোৱালীয়ে প্ৰতিনিধিত্ব কৰিব। বিশেষকৈ বোকাখাট, গোলাঘাট, শিৱসাগৰ, গুৱাহাটী এই 4খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে অহা এছিয়ান গেমছত সাঁতোৰক প্ৰতিনিধিত্ব কৰিব অসমৰ পৰা ভাৰতবৰ্ষৰ টীমত। এইটো এটা আমি আশা কৰি আছোঁ আৰু এইটো হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এইখিনি কৰিবৰ কাৰণে আমি অসম সাঁতোৰ সন্থাই বিশেষকৈ বৰ্তমানৰ সন্মানীয় সভাপতি ৰঞ্জিত বৰগোহাঁই ডাঙৰীয়া আৰু সন্মানীয় সম্পাদক ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াৰ নেতৃত্বত অসম সাঁতোৰ সন্থাই যিখিনি কাম কৰি আছে, আমি এই নামৰূপ চুইমিং পুলৰ পৰাও তেখেতসকলৰ সহযোগিতাত আমি ভাবিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা ভাল খেলুৱৈ পাবলৈ সক্ষম হ'ম। আৰু মই ইয়ালৈ অহাৰ পাছত অসম সাঁতোৰ সন্থাৰ সন্মানীয় সম্পাদক মহোদয়ৰ লগত ফোনত কথা পাতি তেখেতক ভিডিঅ' কল কৰি মই এই গোটেই চুইমিং পুলৰ পৰিৱেশটো, এই গোটেই চৌহদৰ পৰিৱেশটো তেখেতক মই ভিডিঅ' কলত দেখাইছোঁ আৰু তেখেতে খুব ভাল পাইছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সন্থাৰ তৰফৰ পৰা আজি এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ দিলে। বিশেষকৈ আমাৰ যদু গগৈ ডাঙৰীয়াৰ কথা আমি আলোচনা কৰিছোঁ। আমি তেখেতক পৰামৰ্শ এটাও দিছোঁ, যিহেতু ডিব্ৰুগড় জিলাই আগন্তুক খেল খেলিবলৈ যাওঁতে জিলা হিচাপে প্ৰতিনিধিত্ব কৰিব লাগিব আৰু খেলুৱৈজনে জিলাৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰতে আচলতে তেখেতসকলে অসম সাঁতোৰ সন্থাত গৈ খেলিব লাগিব। সেইবাবে যিহেতু এটা স্থায়ী ইয়াত প্ৰশিক্ষণ কেন্দ্ৰ হ'ল, এটা কনষ্ট্ৰাকশ্যন ইতিমধ্যে হৈ গৈছে, ইয়াত প্ৰশিক্ষণ দিব পৰা হৈ গৈছে, এতিয়া তেখেতসকলে এখন বৈধ জিলা কমিটি গঠন কৰিব লাগিব যদু গগৈ ডাঙৰীয়াৰ হাতী। তেখেতলোকে সেই বস্তুটো কৰাৰ পাছত তেখেতসকলৰ সভাপতি সম্পাদকৰ স্বাক্ষৰত ল'ৰা ছোৱালীবিলাকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টক প্ৰতিনিধিত্ব কৰি অসম সাঁতোৰ সন্থালৈ যাব লাগিব। আৰু আমি প্ৰতি মুহূৰ্তত অসম সাঁতোৰ সন্থাই তেখেতসকলক সাংগঠনিক দিশতে হওক, প্ৰশিক্ষকৰ দিশতে হওক আমি সহায় কৰি থাকিম। আজিৰ পৰা আমি এজন প্ৰশিক্ষণ আমাৰ ইয়াত থাকিবই, যেতিয়াৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। তাৰপিছত যেতিয়া এই প্ৰশিক্ষণ কেন্দ্ৰত উন্নত মানদণ্ডৰ প্ৰশিক্ষকৰ আপোনালোকৰ প্ৰয়োজন হ'ব, আমি অসম সাঁতোৰ সন্থাই সেই প্ৰশিক্ষক আপোনালোকক আমি প্ৰভাইড কৰিম। যাতে প্ৰথম অৱস্থাত শিকাবৰ কাৰণে এজন আপোনালোকক ইতিমধ্যে কথা হৈছে, এজন আমাৰ থাকিব। তাৰপিছত আমি প্ৰশিক্ষক উন্নত মানদণ্ডৰ প্ৰয়োজন হ'লে গুৱাহাটীৰ পৰাও আমি আনি দিম। 15 দিন 20 দিন থাকি তেওঁলোকে ইয়াত যিসকলে ট্ৰেইনিং দিব তেওঁলোককো ট্ৰেইনিং দি তেওঁলোকে আপডেট কৰি আপোনালোকক যাতে আগবঢ়াই লৈ যাব পাৰে, আমি সেইটো প্ৰতি মুহূৰ্তত অসম সাঁতোৰ সন্থাই আপোনালোকক সহযোগিতা কৰিম। আৰু আজি এই শুভক্ষণত মই বেছি দীঘলীয়া নকৰোঁ, বক্তা আৰু আছে। পুনৰবাৰ বিশেষকৈ যদু গগৈ ডাঙৰীয়াক মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ডাঙৰ সম্পত্তি অসম সাঁতোৰ সন্থাৰ কাৰণে দিলে। আমি এইটো অসম সাঁতোৰ সন্থাৰ সম্পত্তি বুলিয়ে ভাবিছোঁ, যদিও পৰিয়ালটোৱে বনাইছে, কিন্তু খেলুৱৈসকল উলিয়াই নিয়াত আমি অসম সাঁতোৰ সন্থাই প্ৰতি মুহূৰ্তত আপোনালোকক সহায় সহযোগিতা কৰিম। পুনৰবাৰ আপোনালৈ বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰি সকলো অতিথিলৈ তথা পিতৃ মাতৃ আৰু আমাৰ উপস্থিত সকলো ৰাইজলৈ পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ চমু দুআষাৰ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ ফুকন ডাঙৰীয়া।